মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। আজি মানে ডাইৰেক্ট ফেক্টৰী ভিতৰৰ পৰা মানে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মানে আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ আমাৰ মানে বডিবিলাক মানে আলমাৰী যোনবিলাক বডি আছে ক'তনো তৈয়াৰ কৰে, কেনেকৈনো তৈয়াৰ কৰে, ধুনীয়াকৈ একদম সম্পূৰ্ণ প্ৰথম পৰা মানে প্ৰচেছখিনি আজি অলপ মানে দেখাম বুলি ভাবিছিলোঁ। ভালকৈ নহ'লেও যিমানখিনি পাৰোঁ মানে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো পূৰা কণ্টিনিউ চাই থাকিব, তেতিয়াহে গম পাব যে আলমাৰীটো মানে আমাৰ ইয়াত কেনেধৰণে বনোৱা হয়, কি ৱেল্ডিং মৰা হয় আৰু ক'তনো মানে ইমান ধুনীয়া চাইজত চিটবিলাক কাটে, কি কৰে, গোটেইখিনি দেখাম A to Z। আপোনালোকে ভিডিঅ'টো পূৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। প্ৰথমতে চাওক, এইবিলাক চিট দেখিছে নহয়, এইবিলাক মেটেলৰ চিট গোটেইখিনি একদম বহুত আছে। এনেকৈ এইবিলাক মানে থৈ দিছে আৰু ইয়াত প্ৰথমতে চিটখিনি এইফালে মেচিন দেখিছে নহয়, আমাৰ লেজাৰ কাটিং মেচিন। এইটো বেছি দিনো হোৱা নাই, অনা এবছৰমান হৈছে আৰু এইফালে দেখিছে নহয় চিট পৰি আছে ইয়াত ধুনীয়াকৈ। প্ৰথমতে চাইজত মানে ইয়াত কম্পিউটাৰত মিলাই মেলি গোটেইখিনি চিটখিনি ধুনীয়াকৈ কাটিব ইয়াত। তাৰপৰা দেখিছে নহয় কাটি মেলি মানে চাইজত কাটি মেলি গোটেইখিনি বস্তুখিনি এইফালে ওলাব, এইফালে ওলাই যাব, ইয়াত কাটি মেলি এইফালে আহি যায়, ইয়াৰ পৰা ধুনীয়াকৈ উলিয়াই মেলি এইফালে থ'ব। আৰু প্ৰতিটো বস্তু বেলেগ বেলেগ ধৰণে আৰু এইফালে চাওক গোটেইখিনি চাইজত, এইটো চাইজত এইখিনি, এইফালে চাইজত এইখিনি, এইফালে গোটেইখিনি চাইজ বেলেগ বেলেগ প্ৰতিটো বস্তুৰ। আৰু গোটেইখিনি ধুনীয়াকৈ সুন্দৰকৈ কাটি লোৱা হয়। তাৰপিছত এইবিলাক দেখিছে নহয় ধুনীয়াকৈ, তাৰপিছত এইফালে ৱেল্ডিং কৰি কৰি ধুনীয়াকৈ বনোৱা হয়। আৰু ফাৰ্ষ্ট মানে যেতিয়া কাটি শেষ হ'ব, তাৰপিছত সেইফালে মেচিন এটা আছে, এইফালে দেখিছে নহয় গোটেইখিনি মানে বেণ্ড কৰা হয়। এইটো বেণ্ড মেচিন বুলি কোৱা হয়, দেখাই দিম আপোনালোকক। দেখিছেনে চাওক, প্ৰতিটো বস্তু তাৰ মেচিনত বেণ্ড কৰি এইফালে চাওক, এইটো ধুনীয়াকৈ এটা বেণ্ড বহাই দিছে, দেখিছেনে কেনেকৈ ধুনীয়াকৈ। মানে প্ৰতিটো বস্তু এনেকৈ পাৰ্টকৈ প্ৰথমতে বনাই লোৱা হ'ব। এইফালে এই মেচিনটোত ধুনীয়াকৈ বেণ্ড কৰি, এতিয়া অফ আছে গতিকে নেদেখাওঁ, কেতিয়াবা দেখাম বাৰু ধুনীয়াকৈ। গোটেইখিনি ধুনীয়াকৈ এইফালে বেণ্ড কৰি ল'লে, তাৰপিছত এইফালে চাব, তাৰপিছত চাওক পূৰা বডিটো সম্পূৰ্ণ এইফালে চাওক ৱেল্ডিং, চব মিক ৱেল্ডিং হয়। এইফালে দেখিছেনে চব মিক ৱেল্ডিঙে ব্যৱহাৰ কৰা হয় আমাৰ ইয়াত। প্ৰতিটো বস্তু এইফালে চাওক ধুনীয়াকৈ, এইটো পাৰ্ট বেলেগ, এইফালে এইটো চাব, এক মিনিট, এইটো খাবলাটো বেলেগ, গোটেইখিনি বেলেগ বেলেগ মানে। তাৰপিছত গোটেইখিনি তাৰপিছত একেলগত ৱেল্ডিং মাৰি ধুনীয়াকৈ এইফালে বডি তৈয়াৰ কৰা হৈছে। ইয়াত ধুনীয়াকৈ বডিটো বনাই আছে আৰু সম্পূৰ্ণ হোৱাগৈ নাই। আৰু এইফালে একেই ধুনীয়াকৈ বডিটো এইফালে বনাই আছে, একেই ছেম আৰু। তাৰপিছত লাষ্টত আৰু পালাবিলাকত এইবিলাক ধুনীয়াকৈ পালা বনাই থকা হৈছে ইয়াত। আৰু পালাৰ কাৰণে এইফালে এইটো স্পট আৰু ৱেল্ডিং, স্পট মাৰিবলৈ মানে এইবিলাক ধুনীয়াকৈ মাৰিবলৈ ভাল হয়, এইটোত ইয়াত মাৰে। সেইকাৰণে সিমানেই আৰু সৰুকৈ ভিডিঅ'টো আপোনালোকক দেখাই দিলোঁ আৰু কেনেকৈনো একদম ধুনীয়াকৈ আমাৰ ইয়াত তৈয়াৰ কৰা হয়। এনেই চিম্পুলকৈ বুজাই দিলোঁ, মানে টাইম নাইতো, গতিকে সৰুকৈ এনেই অলপ দেখাই দিলোঁ আৰু। বনাই এইফালে চাওক গোটেইখিনি বডিবিলাক বনাই, এইবিলাক দিছে নহয় বডি বনাই একদম চব ৰেডি কৰি পিনি পূৰা এইটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। আৰু এইফালে পালাও এইফালে পূৰা ৰেডি হৈ আছে। এইবিলাক আনি মানে সেইফালৰ পৰা আনি ইয়াত দিয়ে। তাৰপিছত এইফালে চাওক একদম 7টা টেংকিত এইফালে কেমিকেল কৰা হ'ব। প্ৰতিটো কেমিকেল বেলেগ বেলেগ কাম কৰে আৰু ভালকৈ নাজানো এইখিনি, কিন্তু এইখিনি একদম ধুনীয়াকৈ কেমিকেল কৰাৰ পিছত এইফালে তাৰপিছত চাব এইবিলাক আজি মানে আলমাৰী নহয়, এইফালে চকী টকীবিলাক ৰং মাৰিব আজি, গতিকে কেমিকেল কৰা হয়। এইবিলাক কেমিকেল কৰি গোটেই পেপাৰ মাৰি মানে মামৰ সম্পূৰ্ণ আঁতৰাই দিয়াৰ পিছতহে এইফালে মেচিনত এইফালে ৰং মৰা হ'ব। এইখিনি ৰং মাৰি আছিলে মানে, এতিয়া মৰা নাই। এতিয়া দুপৰীয়া ছুটীতহে মই ভিডিঅ'টো বনাইছোঁ, দুপৰীয়া খোৱা ছুটীত। এইফালে চাওক এতিয়া ৰং মাৰি আছিলে আৰু, কিন্তু সম্পূৰ্ণ এইফালে কেমিকেল কৰি মেলি মুচিব লাগিব। তাৰপিছত আৰু চিজ পেপাৰ মাৰিব লাগিব, তাৰপিছতহে ৰং মৰা হ'ব, নহ'লে মানে মামৰ ধৰাৰ চান্স থাকে। গতিকে সম্পূৰ্ণ এইখিনি ধুনীয়া প্ৰচেছ, সম্পূৰ্ণকৈ ধুনীয়াকৈ কৰা হয় আৰু গোটেইখিনি। আৰু এইফালে গোটেই বডিত থাক লাগি আছে, দেখিছে নহয়, দেখিছে এইফালে। আৰু একদম ধুনীয়াকৈ ৰং মাৰি এইটো ছাইডত আমৰ ছেকশ্যনলৈ যাব। তাৰপিছত এইফালে চাওক এইফালে বডিক ৰং মাৰি থোৱা আছে, দেখিছেনে। আৰু এইফালে ৰং চেম্বাৰত মানে ৰং মাৰি এইফালে হিট চেম্বাৰত ভৰোৱা হয়। আৰু এইফালে ধুনীয়াকৈ পালা ৰং মৰা হয়, তাৰপিছতো হিট চেম্বাৰত ভৰাব লাগিব। আৰু এইফালে চাওক গোটেই এইখিনি ধুনীয়াকৈ এইখিনি আলমাৰী ফিটিং কৰি থকা হৈছে। আৰু ফিটিং ছেকশ্যনত এইখিনি ধুনীয়াকৈ চব আলমাৰী চবফালে অকল আলমাৰী। আৰু ইয়াত মানে যোনবিলাক কালাৰ কৰা হয় সকলোবিলাক মানে পাউডাৰ কাটিং হয়, সেইকাৰণে ফিনিচিংটো বহুত ধুনীয়া থাকে। আৰু এইফালে চাওক এইফালে হিট চেম্বাৰৰ পৰা ওলোৱা এইখিনি মানে নতুনকৈ যিমান দেৰি মানে টেম্পাৰেচাৰত থোৱাৰ পিছত উলিয়াই দিয়া হয়, আৰু তেতিয়া ধুনীয়াকৈ আলমাৰী এইটো মানে কালাৰটো পূৰা কমপ্লিট হৈ যায় ধুনীয়াকৈ। এইফালে চাওক ধুনীয়াকৈ মানে কি বুলি কয় এইটো
এই কম সময়ৰ ভিতৰতে আপোনালোকক এনেই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু তথাপিও মানে ধুনীয়াকৈ মানে দেখাই দিলোঁ আৰু মানে প্ৰথমতে বডিটো কাটিং কৰি মানে কেনেকৈ বনোৱা হয়, কোনখিনিত আমৰ ইয়াত বনোৱা হয় ধুনীয়াকৈ, তাৰপিছত কেনেকৈ কেমিকেল কৰা হয় গোটেইখিনি দেখাই দিলোঁ একদম আমৰ মানে ফিটিং ছেকশ্যন তালৈকে ওলোৱালৈকে আপোনালোকক দেখালোঁ আৰু সৰুকৈ ভিডিঅ' এটাত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদি চাই ভাল লাগিলে ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত জনাব, তেতিয়া মই আকৌ বনাম ধুনীয়াকৈ। মানে এতিয়া টাইম নাইতো, খোৱা ছুটি মানে এঘণ্টা আহি দিয়ে, গতিকে খাই বৈ সৰুকৈ ভিডিঅ' এটা এনেই বনাই দিলোঁ আৰু আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাই আছোঁ আপোনালোকক।